নমস্কাৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এইটো ভিডিঅ'ত আমি অসমত হ'বলগীয়া 32000 প্লাছ জবৰ কাৰণে আৰু কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকক প্ৰভাইড কৰিম থাউজেণ্ডছ অফ ষ্টুডেণ্ট আমাৰ লগত প্ৰিপাৰেশ্যন কৰি গৈ আছে আৰু তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি গৈ আছে চ' আপুনি এই ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ আপোনালোকে পাই থাকিব আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো আছে যে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয় জনা বহুত প্ৰয়োজন যে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল সেয়া আছিল 1998 চনত গুগল আৱিষ্কাৰ কৰা হৈছিল 1998 চনৰ 4 ছেপ্টেম্বৰত এইটো আপোনালোকে মনত ৰাখিব নেক্সট পইণ্ট আছে যে বৰ্তমান গুগলৰ CEO সুন্দৰ পিচাই মনত ৰাখিব সুন্দৰ পিচাই এও ভাৰতীয় হয় ভাৰতীয় এজন সুন্দৰ পিচাই তেওঁৰ নাম তেওঁ বৰ্তমান গুগলৰ CEO নেক্সট পইণ্টটো আছে ইয়াত আপোনালোকে এটা বস্তু আমাক কমেণ্টত জনাওক CEO যেটো ইংৰাজী শব্দ ইয়াৰ ফুল ফৰ্ম কি এটো এতিয়া আপোনালোকে কমেণ্টত জনাওক আমি এটা ফুল ফৰ্মৰ ভিডিঅ' বনাইছিলোঁ তাত আপোনালোকক কৈছিলোঁ সো CEO ফুল ফৰ্ম কি ইজি হয় আপোনালোকে কমেণ্টত জনাওক নেক্সট পইণ্টটো আছে যে মাউণ্টেন ভিউ কেলিফৰ্ণিয়া আমেৰিকাত ইয়াৰ হেডকোৱাৰ্টাৰ অৱস্থিত অৰ্থাৎ গুগল হেডকোৱাৰ্টাৰটো ক'ত আছে এইটো প্ৰশ্ন আহিব পাৰে সো কেলিফৰ্ণিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত গুগলৰ হেডকোৱাৰ্টাৰ অৱস্থিত এইটো মনত ৰাখিব নেক্সট পইণ্টটো আছে ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত জড়িত অসম হিষ্ট্ৰীৰ লগত জড়িত যে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম আছিল চুহুংমুং চুহুংমুঙক স্বৰ্গদেউ যেতিয়া স্বৰ্গনাৰায়ণ আৰম্ভ হৈছিল তেতিয়া চুহুংমুং ৰজা আছিল স্বৰ্গনাৰায়ণৰ উপাধি প্ৰথমে চুহুংমুঙে লৈছিল নেক্সট পইণ্ট হৈছে চুহুংমুঙক দিহিং নৈৰ পাৰলৈ ৰাজধানী তুলি আনিছিল চুহুংমুঙে দিহিং নৈৰ পাৰলৈ ৰাজধানী তুলি আনিছিল আহোমৰ ৰাজধানী আৰু সেইবাবে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয় প্ৰশ্ন আহিব পাৰে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় যে দিহিঙীয়া ৰজা আহোমৰ কোনজন ৰজাক জনা যায় দিহিঙীয়া ৰজা চুহুংমুঙক জনা যায় ঠিক আছে এইটো মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় আহক আমি আগলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন চাওঁ নেক্সট প্ৰশ্নলৈ যোৱাৰ আগতে আমি আপোনালোকক এটা সৰু ইনফৰমেশ্যন দিব বিচাৰোঁ যে আমি 32000 প্লাছ জবক টাৰ্গেট কৰিয়ে স্পেচিয়েলি এটা ই বুক ক্ৰিয়েট কৰিছোঁ যেটো ই বুক আপোনালোকে ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে ল'ব পাৰে এই ই বুকটোত আমি কমপ্লিটলি 32000 প্লাছ জবৰ কাৰণে যিমান ইম্পৰ্টেণ্ট হ'ব পাৰে কুৱেশ্যন আনচাৰ আমি সেইবোৰ ইনক্লুড কৰিছোঁ চ' আপুনি এই ই বুকটো ল'ব পাৰে স্পেচিয়েলি 32000 প্লাছ জবৰ কাৰণে হয় কিবা আপোনাৰ কুৱেৰি থাকিলে এই হোৱাটছআপ আৰু ইমেইলত আপুনি কণ্টেক্ট কৰিব পাৰে আমি তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম আহক আমি আগলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন চাওঁ নেক্সট প্ৰশ্ন ইয়াত আছে যে ভাৰতীয় বিজ্ঞান দিৱস বা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস বা ভাৰতীয় বিজ্ঞান দিৱস এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 28 ফেব্ৰুৱাৰী আচলতে ইয়াত অসমীয়াত লিখা আছে 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটো পালন কৰা হয় এইটো মনত ৰাখিব ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটো কিয় পালন কৰা হয় সেইটো জনাৰ প্ৰয়োজন ইয়াত পইণ্ট আপোনালোকে ভালকৈ চাওক যে ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ বেংকটৰমণৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক কৰি ভাৰতত এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 1928 চনৰ 28 ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল আৰু সেইবাবে 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় এই আৱিষ্কাৰৰ বাবে 1930 চনত ৰমনে অৰ্থাৎ চন্দ্ৰশেখৰ বেংকটৰমণে বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল এইটো মনত ৰাখিব যে বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল কোনে ভাৰতৰ 1930 চনত ৰমনে বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আমি আগলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন চাওঁ আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল আলাবৈ ৰণ হৈছিল 1669 চনত 1669 চনত আলাবৈ ৰণ সংঘটিত হৈছিল যিটো 1669 চনৰ 5 আগষ্ট তাৰিখে সংঘটিত হৈছিল এইটো মনত ৰাখিব 5 আগষ্ট তাৰিখে আলাবৈ ৰণ সংঘটিত হৈছিল আশা কৰিলোঁ এইটো বুজিব পাৰিলে আহক আমি আগলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটো আছে যে অসমত বন গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত অসমত বন গৱেষণা কেন্দ্ৰটো কোনটো ঠাইত অৱস্থিত প্ৰশ্নটো যদি আপোনালোকে ভালকৈ চায় তেনেহ'লে ইয়াৰ উত্তৰটো হ'ব আপোনালোকে ভালকৈ মনত ৰাখিব যোৰহাটত ঠিক আছে যোৰহাটত আছে অসমত বন গৱেষণা কেন্দ্ৰ নেক্সট প্ৰশ্ন আছে যে কোনখন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ অৱস্থিত বা বাৰ্মুডা ট্ৰায়েংগল বুলি যাক কোৱা হয় এইটো কোনটো মহাসাগৰত অৱস্থিত প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব ভাৰত মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ বা বাৰ্মুডা ট্ৰায়েংগল এইটো অৱস্থিত নেক্সট পইণ্টটো ইয়াত আছে নেক্সট প্ৰশ্নটো আছে আচলতে যে হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব 640 খ্ৰীষ্টাব্দত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল আমি আগলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন ইয়াত আছে যে ব্ৰাহ্ম সমাজৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ব্ৰাহ্ম সমাজৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল ভালকৈ মনত ৰাখিব কলিকতাত আশা কৰিলোঁ এইটো বুজিব পাৰিলে আহক আমি আগলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন চাওঁ নেক্সট প্ৰশ্ন আছে 11 নম্বৰ প্ৰশ্ন যে মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি আদালতটোৰ নাম হৈছে কৌবাং মিচিংসকলৰ গ্ৰাম্য আদালতক কৌবাং বুলি জনা যায় নেক্সট আছে যে বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন
বিলাতৰ চিঠি নামৰ এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন ভালকৈ মনত ৰাখিব বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনীটোৰ ৰচক হৈছে জ্ঞানদাবিৰাম বৰুৱা নেক্সট প্ৰশ্নটো আছে যে কলা দিৱস কোন তাৰিখে পালন কৰা হয় এইটো ইম্পৰ্টেণ্ট হয় কলা দিৱস পালন কৰা হয় 30 অক্টোবৰত কলা দিৱস পালন কৰা হয় বিশ্বৰ সকলোতকৈ ধূমপায়ী দেশ কোনখন অৰ্থাৎ আটাইতকৈ বেছি ধূমপান কৰা হয় ধূমপায়ী দেশ বিশ্বৰ আটাইতকৈ কোনখন সেইটো হৈছে চীনত আটাইতকৈ বেছি ধূমপান কৰা হয় নেক্সট প্ৰশ্ন আছে যে অসমৰ ইতিহাস কেইটা ভাগত ভাগ কৰিব পাৰে প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ আচলতে অপশ্যন নাই 4টা ভাগত ভাগ কৰিব পাৰে অসমৰ ইতিহাসক আমি 4টা ভাগত ভাগ কৰিব পাৰে নেক্সট প্ৰশ্ন আছে যে গোৱালপাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় হুদুম পূজাটো কিহৰ বাবে পালন কৰা হয় এই প্ৰশ্নটো আহে প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে হুদুম পূজাটো পালন কৰা হয় গোৱালপাৰাত নেক্সট আছে আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ৰাজধানীৰ ওপৰত প্ৰশ্ন আহে আমি ইণ্টাৰনেশ্যনেল যিসমূহ আন্তঃৰাষ্ট্ৰীয় দেশ আছে বা আন্তঃৰাষ্ট্ৰীয় দেশসমূহৰ ৰাজধানীৰ বিষয়ে আমি কথা পাতিম ঠিক আছে এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে আয়াৰলেণ্ডৰ ৰাজধানী কোনো ঠাইত অৱস্থিত সেইটো হৈছে ডাবলিনত আয়াৰলেণ্ডৰ ৰাজধানী অৱস্থিত নেক্সট আছে হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল হৰ্ষচৰিত পুথিখন ৰচনা কৰিছিল বাণভট্ট নেক্সট প্ৰশ্ন আছে যে সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল সেউজ বিপ্লৱৰ ফলত আটাইতকৈ বেছি গেহু যি শস্যটো এইটোক বেছি প্ৰাধান্য দিয়া হৈছিল সেউজ বিপ্লৱৰ ফলত এই গেহু অধিক লাভৱান হৈছিল অৰ্থাৎ গেহুৰ খেতি বেছিকৈ কৰা হৈছিল ইয়ং ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন এই প্ৰশ্নটো আহে ইয়ং ইণ্ডিয়া গ্ৰন্থখনৰ লেখক হৈছে মহাত্মা গান্ধী নেক্সট আছে যে বৈষ্ণৱ দ্ৰব্য মূল দেৱতা কোন বৈষ্ণৱ দ্ৰব্য মূল দেৱতা কোন মূল দেৱতা হৈছে ভগৱান বিষ্ণু এইটো ইম্পৰ্টেণ্ট হয় কাছাৰৰ প্ৰাচীন নাম কি নেক্সট প্ৰশ্নটো আছে কাছাৰৰ প্ৰাচীন নাম কি প্ৰশ্নৰ শুদ্ধ উত্তৰ হিডিম্বা ইয়াৰ পিছৰ প্ৰশ্নটো আছে যে কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল কাৰ দিনত সেয়া হৈছে ৰঘুদেৱৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰা হৈছিল ভাৰতৰ ৰাজধানী হিচাপে দিল্লীক কোন চনত প্ৰদান কৰা হৈছিল 1931 চনত প্ৰদান কৰা হৈছিল দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে নেক্সট প্ৰশ্ন ইয়াত আছে যে অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে কোন দুখন এটা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আনটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান এই দুটাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোই 1985 চনত ঘোষণা কৰিছিল অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে দুখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে যে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱসটো পালন কৰা হয় ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 25 জানুৱাৰী তাৰিখে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত পৰ্বতমালাটোৰ নাম কি সেইটো হৈছে বৰাইল পৰ্বতমালা আৰু মহীশূৰৰ নতুন নাম কি আছিল মহীশূৰ বা মেচুৰ যিটো আমি আগত জানিছিলোঁ মেচুৰ বা মহীশূৰৰ নতুন নাম কি সেইটো হৈছে কৰ্ণাটক বৰ্তমানৰ কৰ্ণাটক ৰাজ্য আগত আছিল মহীশূৰ বা মহীশূৰ বুলি জনা গৈছিল বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম লাষ্ট ভিডিঅ'টোত আমি কথা পাতিছোঁ চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব জয়মতী কুঁৱৰী বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকৰ নাম চ' বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি ইমানখিনিয়ে আজিৰ এইটো ভিডিঅ'ত আমি 30 কুৱেশ্যন আপোনালোকক প্ৰভাইড কৰিছোঁ এণ্ড অল অফ দিছ কুৱেশ্যন আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ আপকামিং এক্সাম চ' আজিৰ এইটো ভিডিঅ' ইমানখিনিয়ে আপোনালোকক আকৌ লগ পাম আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ'তে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক এই ভিডিঅ'টো ইমানখিনিয়ে ধন্যবাদ জয় আই অসম